হাই হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক সকলোকে পুনৰবাৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি নতুন এটা প্লেচলৈ আকৌ ৰাওনা হ'বলৈ ওলাইছোঁ। আৰু যদি নতুন হয় আপোনালোকে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে জানিব ক'ত যাম আৰু দেন জেগাত গৈ লগ পাই আছোঁ। এজন ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডজন আগত আছে, মানে ফ্ৰেণ্ডজনৰ আগত যাই পিনে লগ কৰি লওঁ। তাৰপাছতে তাক লৈ ফাইনেলি ফ্ৰেণ্ড আহি গ'ল আৰু আমি যাত্ৰা আগবাঢ়ি গৈ আছোঁ। চাওক পূৰা সেউজীয়া, ইপিলেও চাওক, ইপিলেও সেউজীয়া, এফালে সেউজীয়া, ধাননিৰ মাজত এইফালে মন কৰক, পাৰ্টি খাব আহি একদম পূৰা চুলি কটাত ব্যস্ত। এইফালে চাওক, এইফালে চাওক, পাৰ্টি কৰিব আহি পূৰা এখেতে চুলি কটাত ব্যস্ত। সিহঁতে চুলিটো কাটি লৈ পেলাই তাৰপিছত আৰু ইয়াৰ পৰা ৰাওনা। ইয়াতে মানে ৰখি দিলোঁ আৰু সি চুলি কাটি ল'লে লগৰটো, আৰু প্লাছ ইয়াতে বস্তু লৈ লওঁ আৰু বজাৰ চজাৰ কৰি লওঁ। ইয়াতে চাই থাকোঁ, পাই আছোঁ, আমি গৈ আছোঁ। এইফালে ৰাইট চাইডত সোমাব লাগিব, ৰাইট চাইড। দেখিছে আপুনি চাওক, এইখন বেনাৰ মাৰি থৈ দি আছে ওপৰত, কাংথিলাংছো, এইটো বেনাৰ মাৰি থৈ দি আছে, এইখন দেখিছে। চ' আমি সোমাই গ'লোঁ কাংথিলাংছো ফালে আৰু গৈ আছোঁ এতিয়াও। আৰু ইয়াৰ পৰা আছে অলপ দূৰ, দেন বলক। ৱেইট কাংথিলাংছো ৱেইট। চাওক আপোনালোকে চাওক, এয়া কহুৱা বন মোৰ অশান্ত মন। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে। ইয়াতে পাছ ল'ব লাগিব, ইয়াতে ৰখিব লাগিব। পাছটো লৈ লওঁ আৰু এজনক 20 টকাকৈ লয় আৰু দেন গাড়ীখন 50 টকা। ত' আমি গৈ আছোঁ পাছটো গৈ আছোঁ তালৈকে, শেষ ডিষ্টেঞ্চলৈকে, আৰু বেছি দূৰ নাই। আৰু ইয়াৰ পৰা গেটত পাছ ল'লোঁ যিহেতু, আৰু বেছি দূৰ নাই আৰু। ত' মিনিমাম 1/2 কিলোমিটাৰ। আহি গ'লোঁ কাংথিলাংছো। চাইডত বহি পিনে খাই আছে মানুহবোৰ, বহুত বেছিকৈ খাই আছে। আৰু দেখিছে নহয় আপোনালোকে, গাড়ীবোৰ একদম শেষ ডিষ্টেঞ্চলৈকে আনিব পাৰি, একদম মজা। আমি গৈ আছোঁ তালৈকে। চাওক আপোনালোকে, মজা লাগিছে। ভিতৰলৈ সোমাই আহিব লাগে, এনেকুৱাকৈ। ৰ'দটো বহুত দিছে, কিন্তু চাহাৰ আছে গছৰ তলত, মজা লাগিব। আৰু বহুত ধুনীয়াকৈ সজাইছে, বহুত ভাল, বহুতেই ভাল বেছি। ব্লগ গৈ আছোঁ ডিচিশ্যনলৈকে। ইয়াৰ পৰা চাগে শেষ ডিচিশ্যন আমি ইয়াত পাই গ'লোঁ। ইয়াৰ পৰা চাগে নিব নোৱাৰে। ওপৰত ৱাটাৰফলটো আছে, আপোনালোকক দেখাই আছোঁ বাৰু, একো চিন্তা কৰিব নালাগে, চাই থাকক এইখিনিত। ৱেইট কৰক এণ্ড চি। চ' ফাইনেলি আমি একদম আহি পালোঁ শেষ ডেষ্টিনেশ্যনলৈ, আৰু আমি গাড়ীটো পাৰ্ক কৰি থৈ আহিলোঁ। চ' গাড়ীটো ইয়াতে পাৰ্ক কৰি থৈ যাব লাগিব, কাৰণ ইয়াৰ পৰা গাড়ী নিব নোৱাৰি, ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। চ' আমি খোজকাঢ়ি আগবাঢ়ি আছোঁ। আৰু দেখিছে আপোনালোকে, ইয়াতে এটা চাইনবোৰ্ড মাৰি থৈ দি আছে। ত' লিখা আছে ন' ট্ৰিজ ন' মেনকাইণ্ড, মানে গছ থাকিলে মানুহ থাকিব। ত' আপোনালোকে গছ ৰুব, আৰু গছ থাকিলেহে মানুহ জীয়াই থাকিব, নহয় জানো? ত' গছ ৰুব আৰু গছ বচাব। ত' ব'লক, আমি আগুৱাই আছোঁ, গৈ আছোঁ। ইমান মানুহবোৰ দেখিছে, ছাইডত পাৰ্টি খাই আছে। ত' মানুহবোৰ বহুত বেছিকৈ পাৰ্টি খাই আছে। একচুৱেলি বহুত মানুহ বেছিকৈ দেখি পাই আহিছোঁ। ত' আগত এখন পাইছোঁ অভাৰব্ৰিজ। ত' অভাৰব্ৰিজখন পাৰ হৈ যাওঁ। ত' পাৰ হৈ পিনে আপোনালোকক একদম পাই আছোঁ, আৰু বেছি দূৰ নাই, দেখুৱাই আছোঁ। ত' ব'লক। ত' ফাইনেলি আমি একদম শেষ ডেষ্টিনেশ্যনলৈ আহি পালোঁ। আপোনালোকে চাবলৈ ৰেডি নে মনোমোহা দৃশ্য? দেন ব'লক, 1 2 3 গো। বহুত মানুহ বেছি মানুহ আছে ওপৰত। আমি ইয়াতে অলপ ৱেইট কৰিছোঁ, ৰখিছোঁ। ৱাটাৰফল ক'লে পাগল আৰু, ৱাটাৰফল ক'লে পাগল আৰু, একদম ৱৰ্ড নাইকিয়া হৈছে। আৰু ৰ'বই নোৱাৰোঁ, দেখিলে ৰ'বই নোৱাৰোঁ, পুৰা চাওঁ লাগি থাকে। সেইকাৰণে ইয়াতে বহিয়ে ল'লোঁ আৰু, চাই লওক একদম বহি কৰি পানীত একদম ৰেডি আৰু। Sleep with open eyes. I used to
এটা বস্তু মেইন এইটো বস্তু দেখিছে এইটো আজি মানে বহুত বেছি মৰম লাগিছে নেকি মোক অ' মাই গড কি পৰিছে বে মোৰ হাতত এইটো তাৰ ফ্লাই পৰি গ'ল বে মোৰ হাতত আজি এতিয়া দুটা পৰিছে আজি এটা নহয় দুটা পৰিছে মই পচন খাইছে চাগে সম্ভৱ সিহঁতে সেইকাৰণে আৰু এটা নতুন ফ্ৰেণ্ডছ লগ পাই গ'লোঁ এইটো প্ৰকৃতিক যিটো ভাল পাওঁ ন তে প্ৰকৃতিকো মোক ভাল পাবলৈ অলপমান সুবিধা দিছে আৰু মজা বাটাৰফ্লাই মোৰ তাত আজি মেৰে কাবুমে মোৰ প্ৰকৃতিক ফ্ৰেণ্ডছ এইবোৰ দেখিছে কেনেকুৱা আপোনালোকে চাই যাওঁ যিমান পাৰোঁতো দেখাবলৈ চেষ্টা কৰিমেই আৰু বেছি বিশেষ একো নাই কিন্তু ইয়াৰ পৰা মানে এটাই লোকেশ্যন আছে ইয়াৰ পৰা দেখা পায় আৰু এইটো কাংথিলাংছৰ যিটো লোকেশ্যন হয় এটা জেগাৰ পৰা দেখা পায় তো ভাল লাগে চব মানুহবোৰ একে জেগাৰ পৰা আহি কিনে যিটো চাব আমি এটা লোকেশ্যনত আৰু ওপৰত আছে মানুহবোৰ এইফালে ওপৰৰ পৰা চাব পাৰে ধুনীয়াকৈ একমত আহি গ'লোঁ দেখিছেনে পুৰা ব্ৰিজৰ ওপৰত মানুহ থাকে যে আহি গ'লোঁ পুৰা গুফাৰ ভিতৰত আহি গ'লোঁ একদম মানে একচুৱেলি চাওক পুৰা গুফাৰ ভিতৰত আহি গ'লোঁ একদম গুফাৰ ভিতৰৰ পৰা মানে বহি পিনে ৰ'দ নহয় ন সেইকাৰণে মানে চাহাত আহি কিনে আৰু বহিছোঁ আৰু একচুৱেলি ৰ'দ নহয় এনেই বহিছোঁ একচুৱেলি বতাহ ইয়াৰ পৰা বহুত হাৱা আহে ধুনীয়া নেচাৰেল ঠাণ্ডা হাৱা বতাহ আহে আৰু চাব পাৰে পুৰা বতাহ মাৰি একদম ধুনীয়া লাগিছে তো ইয়াতে মজা লাগিছে আমি ৰখি আছোঁ ৱেইট কৰি আছোঁ মোৰ ফ্ৰেণ্ডছ আহিছে কেনেকুৱা লাগিছে ভাই কেনেকুৱা লাগিছে বঢ়িয়া কাৰ্বি আংলঙৰ নেচাৰেল প্ৰকৃতি বহুত মজা আৰু ভাল লাগিছে আহি পিনে এইটোৱে ভাল লাগিলে যে আজি আৰু বহুত হেপী আৰু মজা মানে বহুত দিনৰ পৰা একচুৱেলি আহিম বুলি ভাবি আছিলোঁ আহিব পৰা নাছিলোঁ ফাইনেলি আহি পিনে চালোঁ মজা লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব জেগাটো ৱাটাৰফল চাওক বেছি ক'বলৈ নাই মজা ৱৰ্ড নাইকিয়া ৱৰ্ডলেছ মানে ইমানেই ধুনীয়া মানে মনোমোহা দৃশ্য চাবলৈ মানে বহুত বেছি এক্সাইটেডমেণ্ট হৈ গ'লোঁ আৰু একদম মানে ৰখিব নোৱাৰিলোঁ তেন নামি গৈছিলোঁ মই অলপ আগত দেখালোঁ আপোনালোকক নামি গৈছিলোঁ নামি গৈ আৰু ফাৰ্ষ্ট টাইম আহিয়ে নামিয়ে গ'লোঁ আৰু ৰখিবলৈ একদম সময় নাই মানে একদম আহি লাষ্টত নামি গ'লোঁ পিছত আপোনাক দেখালোঁ আৰু সেই পিছত আমি উঠি আহি পিনে আপোনালোকক সেইটো ভালকৈ দেখাইছোঁ আৰু চাই লওক মজা হয় আৰু মনোমোহা দৃশ্য তো বলক আমি এতিয়া উভতি যাওঁ আৰু তাতে আমাৰ পাৰ্টি হ'ব আৰু লৈ আহিছোঁ সঁজুলি দেখিছে টাটা বাই বাই দেন ফাইনেলি আমি তাৰ পৰা উভতি আহিলোঁ তো চাব পাৰে আমি তাত আছিলোঁ তাৰ পৰা আমি এতিয়া উভতি আহিলোঁ আৰু বিন্দাছ আমি এতিয়া পাৰ্টি কৰিম তালৈকে যাই পিনে মজা আছে খাম একদম বনাবলৈ ঢেৰ কাম আছে এতিয়াও বহুত মজা ইয়াতে গৈ আছোঁ যদি পাৰে আৰু আহি উপভোগ কৰিব কাংথিলাংছ মজা লাগে মানে ৱেডাৰটো বহুত বেছি ভাল আছে চাওক ইফালে আহি মানে পুৰা কাটাত ব্যস্ত আৰু বনোৱা পুৰা ব্যস্ত একদম পুৰা মজা ইয়াতে হ'ব আমাৰ মেইন প্লেচ ইয়াতে টেষ্টিটো ইয়াতে হ'ব টেষ্টি পুৰা এইফালে ৰেডি চব ৰেডি এইফালে বনাই আছে মই অলপ লাগি দিওঁ অলপ আপোনালোকে ৱেইট কৰক চাই থাকক আৰু বনাই আছোঁ খাই আছোঁ দেখাই আছোঁ চব এয়া আমাৰ গাহৰি মাংস বনি আছে পাৰ্টিৰ কাৰণে আমাৰ দাদাহঁতেও পাৰ্টি কৰি আছে এইফালে আমাৰ বিন্দুৱে মাংস ৰান্ধি আছে বিন্দু মজা গুড শ্বট ফাইনেলি হৈ গ'ল আমাৰ পুৰা খোৱা একদম পুৰা সাজু খাবলৈ কাৰণে পুৰা ৰেডি কৰিলোঁ এয়া গাহৰি মাংস আৰু এইফালে পুৰা পৰঠা ৰেডি আৰু এইফালে পানী পুৰা আছে আৰু এইফালে কেৰাহীত আছে অলৰেডি আমি পুৰা খাবলৈ ৰেডি ফ্ৰেছ আছে বহি আছে পুৰা পানীত পুৰা আমি ধামাকা হ'ব পুৰা ধামাকা হ'ব ওপৰত পুৰা পাৰ্টি চলি আছে চাব পাৰে আমাৰ ৰহিমলা বাইদেউ গৈ আছে আমি ইয়াতে খাই আছিলোঁ পাৰ্টি আৰু লগ পালোঁ দাদাসকলক একদম পুৰা বাচন ধোৱাত ব্যস্ত তেখেতসকলে কেনেকুৱা লাগিছে একদম
মজা লাগিছে আজি ভাই দেখিব এইটো বৰ্তন মাজি আছে ভাই বেয়া নাপাব একদম দেখাই দিছো বহুত মজা লাগিছে আজি বহুত ফূৰ্তি কৰিলো এই ককা হেন্দে আছে বহুত ভাল লাগিলে একদম মজা লাগিলে আপোনালোকে আহিব আৰু এনজয় কৰিব সবেই দাদাসকলে ইয়াতে আছে চাব পাৰে ধুনীয়াকৈ মজা ভাল লাগে এইফালে আৰু এজন দাদা আহিছে আৰু ওপৰত আছে আৰু দাদা আছে ওপৰত অকল চব চাব পাৰে আপোনালোকে ইয়াত মজা লাগিছে বহুত এনজয় আৰু ইয়াতে পুৰা এনজয় কৰি আছো আপোনালোকে চাওক পুৰা পানীৰ মাজত পাথৰৰ মাজত এনজয় কৰি মজাই বেলেগ লাগে একদম মানে আহিব আপোনালোকে আহিব এনজয় কৰিব ইয়াত মস্তি লাগিব একদম মস্তি লাগিব মজা আহিব এনজয় কৰিব আপোনালোকে চবেই চাব আহিব ইয়াতে ভাল লাগে একচুৱেলি এনেকৈ আহিলে মানে বহুত বেছি ভাল লাগে একচুৱেলি হয় নহয় একচুৱেলি বেছি ভাল লাগে হয় নহয় আৰু আহিব আৰু সদায় আপোনালোকে ছাপোৰ্ট কৰিব আৰু আহিব ভাল লাগিব আমাৰ অসম আমাৰে অসম জিন্দাবাদ জয় অসম আহিব মজা কৰিব এনজয় কৰিব নাথাকিব মজা আৰু আপোনালোকে আহিব উপভোগ কৰক ইমানেই আৰু ভাল লাগিল বিন্দু মজা গা ধুই আছে আৰু কান্থিলান্সত মজা এনজয় ইউৰ লাইফ মজা বিন্দু আহক এনজয় কৰক ফুল এনজয় এনেকৈ গা ধুব পাৰিব বিন্দাছ চ' হাই ফ্ৰেণ্ডছ আপোনালোকক সকলোকে আৰু এবাৰ আমাৰ শেষ পৰ্যায়লৈকে আপোনালোকক দেখাব বিচাৰিছোঁ যে লাষ্ট টাইম আছিলে আমাৰ এইখিনি পাৰ্কিং প্লেচ আছিলে আপোনালোকে চাব পাৰে পাৰ্কিং প্লেচ হয় এইখিনিত আহি পিনে আপোনালোকে পাৰ্কিং কৰিব পাৰে আৰু ইয়াৰ পৰা আগলৈ যাবলৈ পাৰে চ' আগলৈ আমি গৈ পিনে আপুনি দেখাইছিলোঁ আপোনালোকক আমি শেষ কৰিব বিচাৰিছোঁ এইখিনি যাই আমি ইয়াত এতিয়া বৰ্তমান পাৰ্টি কৰিলোঁ এইখিনিতে অলপ আগত পাৰ্টি কৰিলোঁ পাৰ্টি কৰি আমাৰ হৈ গ'ল আৰু আমি যাবলৈ ওলালোঁ ঘৰলৈ আৰু সন্ধিয়া জানে আৰু চৰাই চিৰিকটিবোৰ ঘৰলৈ সদায় সন্ধিয়ালৈ ঘৰলৈ উভতি যায় দেন আমিও তেনেকৈ ঘৰলৈ যাবলৈ সাজি হ'লোঁ তো দেখিছে আপোনালোকে ইয়াতে কি প্লেন আছে ইয়াতে সকলো ইয়াতে বেনাৰ মাৰি থৈ দিছে আপোনালোকে ভালকৈ দেখিব পাইছেনে নাই নাজানো হ'লেও এবাৰ দেখাই দিব আপোনালোকক ট্ৰাই কৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ চাব পাৰে দেন দেখিছে আপোনালোকে আমি ইয়াতে ছেফ হয় আৰু ছেফ প্লেচ আৰু মজাকৈ আহিব পাৰে আপোনালোকে ধুনীয়াকৈ এনজয় কৰিব পাৰে মজা ইয়াতে একচুৱেলি জানুৱাৰী টাইমত বেছি ভাল হয় তো আপোনালোকে আহিব এনজয় কৰিব পূৰা ফুল এনজয় আমি ফুল এনজয় কৰিলোঁ আৰু এতিয়া ঘৰমূৰা হওঁ আপোনালোকে আহক আমাৰ লগত শেষ কৰি আছোঁ ভিডিঅ'টো এইখিনিলৈকে আমি মোৰ ফ্ৰেণ্ডছ ৰখি আছে ইয়াতে আমি যাত্ৰা শেষ কৰিবলৈ গৈ আছোঁ ব্লগ আহক মজা চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব আমি শেষ কৰিম আৰু অলপ আগলৈ গৈ পিনে শেষ কৰিম আপোনালোকে চাই থাকক মই আপোনালোকক ফিলিংছটো কেনেকৈ দিব পাৰিছোঁ নাজানো কিন্তু আপোনালোকে উপভোগ কৰি কেনেকৈ পাইছে মোক কমেণ্টত নিশ্চয় জনাব আপোনালোকে ত' বহুত বেছি ভাল লাগিলে আৰু ইয়াত চাব পাৰে মানুহবোৰ এতিয়ালৈকে আছে বহুত আছে আৰু এতিয়া টাইম হৈছে আপোনাৰ চাৰিটা বাজিছে আপোনালোকে আহিব পাৰে 4টা বজালৈকে বিন্দাছ উপভোগ কৰিব পাৰে উপভোগ কৰিব আৰু আহিব চাব আৰু মজা লাগিব বহুত ভাল লাগিব বেছি ধুনীয়া আহক চাব মজা হাই গাইজ আমি আজি কান্থিলান্স আহিছিলোঁ ফুৰিবলৈ মোৰ লগৰটো আৰু মই বহুত ভাল লাগিলে পাৰ্টি কৰিলোঁ বহুত মানুহ